ইণ্ডিয়াত আজিলৈকে লেণ্ড মেকাৰ কৰা নাছিল হয় ন আৰু এইটো আপোনালোকে ছাকচেছফুল কৰাই দেখুৱালে আৰু যিসকল চাৰ্কল অফিচাৰে দেহে কেহে লাগি পেলাই আমাৰ বিটিআৰৰ উন্নয়নৰ কাৰণে মাটিৰ ক্ষেত্ৰত কাম কৰিলে আৰু ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যাব বেয়া লাগিছে আপোনালোকৰ খুব ভাল লাগিছিলে মোৰ ফালৰ পৰা ডিপাৰ্টমেণ্টেদি য'তে নাযাওক অসমৰ ভিতৰতে থাকিব অসমৰ উন্নতিৰ কাৰণে অসমৰ মাটিৰ সমস্যা শেষ কৰিবৰ কাৰণে আপোনালোকে সকলোৱে লাগিব কালি পৰহি আকৌ ঘূৰি আহি আমাৰ বিটিআৰতো আকৌ ঘূৰি আহিব পাৰে আৰু যিসকল নতুনকৈ আহিব আমাৰ চৰকাৰৰ সময়ত আপোনালোকে চিনিয়ৰ হয় আহিব তেওঁলোকক আমাৰ বিটিআৰৰ মাটিৰ সমস্যাৰ বিষয়ে কিন্তু আপোনালোকে জনাব লাগিব 2 নম্বৰত চিধাকৈ ভাল পাওঁ লেণ্ড ছেটেলমেণ্টৰ ক্ষেত্ৰত আমাৰ কিছুমান মণ্ডলে পইচা নলগাকৈ কৰাত এলেহুৱা কৰি আছে সেইটো বন্ধ কৰক নহ'লে এৰেষ্ট কৰিব এইবাৰ মোৰ তাত 3জনমান মণ্ডলৰ নাম আহি আছে ছেটেলমেণ্ট কৰালে 4 লাখ 3 লাখ 2 লাখে খুজিছে এইবাৰ আমি ডাইৰেক্টলি একশ্যন লোৱা হ'ব ক্ষমা নকৰিম কিন্তু চাৰ্কল অফিচাৰেতো নাজানে বেচেৰাবিলাকে মণ্ডলে হেৰি কৰি কেনেহে চাৰ্কল অফিচাৰবিলাকে কাম কৰিব কাইণ্ডলি অনুৰোধ কৰিছোঁ অৰ্ডাৰ কৰা নাই কিন্তু অনুৰোধ কৰিছোঁ আছে কালিৰ পৰা কিন্তু একশ্যন হ'ব